हेलो एवरीवन नमस्कार मैं आज आपनालोকৰ ওচৰলৈ খুব টেষ্টি আৰু বনাবলৈ একদম সহজ বানানা কেকৰ ৰেচিপি এটা লৈ আহিছো আশা কৰিছো আপোনালোকে ভাল পাব আহক ৰেচিপিটো আৰম্ভ কৰো তাৰ কাৰণে মই দুটা পকা কল লৈছো কলকেটা এনেকৈ প্ৰথমতে চুৰি এখনেৰে কাটি লৈছো আৰু এতিয়া এটা মিক্সাৰ জার ললো আৰু কলখিনি কাটি লোৱা কলখিনি মিক্সাৰ জাৰটো দি দিছো আৰু ইয়াৰ লগতে দুটা কণী মই ভাঙি দিম আৰু দি দিছো এয়া চাহ খোৱা কাপৰে 1 কাপ চেনি আৰু এই গুটেখিনি মই এটা ধুনিয়াকৈ গ্ৰাইন্ড কৰি লম আৰু এতিয়া এটা বল ললো আৰু বলটোত গ্ৰাইন্ড কৰি লোৱা মিশ্ৰণটো দি দিছো আৰু এবাৰ মিক্স কৰি দিছো আৰু ইয়াতে দি দিছো এতিয়া আধা কাপতকৈ অলপ বেছি ৰিফাইন তেল পুনৰ মিক্স কৰি দিছো অলপ সময় আৰু এতিয়া দি দিছো ইয়াতে কাপ ভৰাই 2 কাপ ময়দা আৰু ময়দাখিনি দিয়াৰ পাছত পুনৰ মই মিক্স কৰি দিছো আৰু এয়া দিছো আধা কাপ গাখীৰ আৰু গাখীৰ দিয়াৰ পাছতো ধুনিয়াকৈ মিক্স কৰি লম আৰু ধুনিয়াকৈ মিক্স কৰি আছো কেকৰ বেটাৰটো আৰু ইয়া দিছো 1 চামুচ বেকিং পাউডাৰ 1 চিকুট সোডা বেকিং সোডা আৰু 1 চিকুট নিমখ এটা গুটেখিনি পুনৰ ভালকৈ মিক্স কৰি লম খুব ধুনিয়াকৈ মিক্স কৰি লৈছো কেকৰ বেটাৰটো আৰু কেকৰ বেটাৰটোৰ ওপৰতে কেকটো নিৰ্ভৰ কৰে আৰু এয়া মোৰ কেকৰ বেটাৰটো প্ৰায় ৰেডি হৈ গল এয়া সব কেকৰ বেটাৰটো পাৰফেক্ট হৈ গৈছে এতিয়া এয়া হৈ গল এতিয়া ৰেডি বেটাৰটো এতিয়া এটা কেক টিন লৈছো আৰু তাত অলপমান ৰিফাইন তেল দিছো আৰু ৰিফাইন তেল দিয়াৰ পাছত ব্ৰাছ টালেৰে খুব ধুনিয়াকৈ কাখত লগাই দিছো চাৰিফালে আৰু এতিয়া দি দিছো অকনমান ময়দাখিনি দি চাৰিফালে এনেকৈ লগাই দিছো আৰু ইয়াৰ এক্সেছখিনি মই পেলাই দিম আৰু ইয়াৰ এক্সেছখিনি পেলাই দিলো এতিয়া কেকৰ বেটাৰটো কেক টিনটোত দি দিম ধুনিয়াকৈ এয়া বেটাৰটো ধুনিয়াকৈ কেক টিনটো দি দিলো আৰু এতিয়া বাটিটো অলপমান এনেকৈ টেপটেপাই দিছো আৰু হৈ গল এতিয়া এটা প্ৰেসাৰ কুকাৰ মই 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি থৈছিলো আৰু লগতে দিছো এডাল ষ্টেণ্ড আৰু এতিয়া কেক টিনটো ইয়াত দি দিছো আৰু ঢাকনখন লগাই দিম প্ৰায় 40 মিনিটৰ কাৰণে গেছটো লো ফ্লেমত ৰাখিম
আৰু 40 মিনিটৰ পাছত মই কেকটো চেক কৰিম এয়া কেকটো এখন চুৰিয়ে মই চেক কৰি চাম সিজিছে নে নাই আৰু সব চুৰিখনত একো লাগি অহা নাই তাৰ মানে আমাৰ কেকটো ৰেডি হৈ গ'ল আৰু 1 ঘণ্টাৰ পাছত মই কেকটো ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল তাৰ পাছত আপোনালোকক কাটি দেখুৱাইছো সব কিমান স্পঞ্জি হৈছে কেকটো খুব কোমল হৈছে কাটোতে আপোনালোকে গম পাইছে আৰু সব ইয়া সব কিমান স্পঞ্জি হৈছে আৰু খাবলৈ তেনেকৈ বহুত বেছি টেষ্টি হৈছিলে যদি বানানা কেক ট্ৰাই কৰা নাই এবাৰো তেনেহলে এবাৰ বনাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু যদি আজি ৰেচিপিটো ভাল লাগিলে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅটো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ